গাইজ আজি মানে মই ওলাইছোঁ নামঘৰলৈ। মানে আমাৰ গাঁৱৰ কাষৰ যিখন গাঁও সেইখন গাঁৱৰ নামঘৰত হৈ আছিল মানে সাত দিন 7 ৰাতি অবিৰাম ভাগৱত পাঠ। আৰু আজি মানে ভাগৱত পাঠ শেষ হ'ব দিনত, আৰু ৰাতি হ'ব মানে ভাওনা। আৰু এতিয়া শেষ হোৱাৰ আগতে মানে এপাক গৈ আহোঁ বুলি ভাবিছোঁ ভাগৱতলৈ। আৰু মানুহ মানে আমাৰ গাঁৱৰ চব ওলাইছে। আৰু কালি ৰাতি দিলে মানে দপাল পিঠা বৰষুণ, সেইফালে চাওক পথাৰত পানী। আৰু মোৰ লগত এতিয়া আহিছে মানে আকাশ ভাই। সেইটো কি মানে গা ধুই আহিছেনে ভাই? আহিছোঁ গা ধুই আহিছোঁ। আমি মানে নামঘৰ ওচৰত পালোহি। এইয়া চক এইফালে মানে আৰু অকণমান দূৰ গৈ পামগৈ। আৰু ইয়াৰ পৰা মানে দেখি থাকি আৰু ভাগৱতো মানে খুব ধুনীয়াকৈ শুনি থাকি ভাগৱতলৈ আহি চাকি আপুনি ল'ব পাৰিব ইয়াত। আৰু আজি মানে ভাগৱত শেষেই। কেনেকুৱা বজাৰ ভাগৱত আপোনাক কি ওলাব? পকৰি ঘুগুনি চব ওলাব। ঠিক আছে। কৃষ্ণৰ পঢ়াৰ পিছত ইতিমধ্যে ভাগৱত মানে শেষ হ'ব। হৈছে 7 দিনীয়া ভাগৱতৰ অন্তিমখন। সেই সময়ত নামঘৰত থকা প্ৰত্যেকজন ব্যক্তি আৱেগিক হৈ পৰিছিল মূল পাঠত থকা সেই পাঠক কেইগৰাকীও। গাইজ অবিৰাম ভাগৱতৰ মানে 7 দিনীয়া পাঠ শেষ হ'ল। আৰু এতিয়া হৈছে ভাগৱতৰ প্ৰদীক্ষণ। মানে নামঘৰৰ চাৰিওকাষে যি দুভাগ ভাগৱত পাঠ কৰিছিল সেই দুভাগ ভাগৱত চাৰিওকাষে ঘূৰাব, আৰু সেইটোকে কয় ভাগৱতৰ প্ৰদীক্ষণ। সাতদিনীয়া মানে ভাগৱতৰ সমাপ্তি পৰিল। আৰু মোৰ লগত আছে মানে যি 7 দিন মানে ওৰে নিশাই ভাগৱত পাঠ কৰি আছিল। আপোনাক মই দেখিছিলোঁ, নিশ্চয়কৈ দেখিছিলোঁ কাৰণে কৈছোঁ। মানে চকু পানী হৈ গৈছিলে আপোনাৰ লগতে ৰাইজৰ বহুতৰে। আচলতে কিয় হয় এনেকুৱা অকণ জনাবলৈ হয়। মানে কথাটো হ'ল কি, গুৰুজনাৰ যি অৱদান, মহান শাস্ত্ৰ ভাগৱত, সেইটো কৈছে যে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণাম। আমি প্ৰভু ভগৱন্তৰ গুণনামখিনি লৈ থাকোঁতে 7 দিন যি কষ্ট কৰা হ'ল, প্ৰভু ভগৱন্তৰ গুণনামখিনি সম্বলিত কৰিবলৈ যাওঁতে আমি হৃদয়ৰ পৰা হৃদয়ংগম কৰাৰ পাছত আমি সমাপ্তি ঘটোৱাত প্ৰকৃততে আমি ঘৰৰ এজন মোৰ ঘৰ এটি অংগ ওলাই যোৱা যেন লাগে। সেয়েহে আমাৰ অন্তৰৰ পৰা সুখ প্ৰকাশ কৰা হয়। সেইকাৰণে আমাৰ সুখৰ আচলতে চকুলো নহয়, এয়া আনন্দৰ চকুলো। এই আনন্দৰ চকুলোৰ যোগেদি আমাৰ যিটো অসমীয়াৰ যিটো ৰীতি, যিটো ধৰ্ম প্ৰকাশ পাবৰ কাৰণে আমি ইয়াক কৰা হয়। আৰু এইটো অট'মেটিক অন্তৰৰ পৰা নিগৰি এয়া হৰিনামৰ নিজৰা বুলি ক'ব লাগে। সেই আপোনাৰ পৰা এটা কথা জানিব বিচাৰোঁ দেই। মানে কি হয়, ভাগৱত যেতিয়া শেষ হয় বিসৰ্জন দিয়ে, তাৰপিছত পানী লোৱা দেখা যায়। আৰু যি ভাগৱত ৰখা হয় সেই আসনৰ মানে মাটি লোৱা দেখা যায়। আচলতে এয়া মাটি বা পানী কিহৰ কাৰণে লোৱা হয়, কি ভাবি লোৱা হয় অকণমান জনাই দিয়ক। মানে এই কথাটো এনেকুৱা ধৰণৰ, আমি কাশী গংগা গয়া, আমি তালৈ যাব নালাগে। যিহেতু প্ৰভু ভগৱন্তৰ সমস্তজনৰ বিদিত, আমি ভগৱন্তে নিৰ্গুণ গুণ নিৰাকাৰ, কলিত ভগৱন্তক দেখা নাপায়। আৰু আমি যি গংগা গয়াৰ স্নান কৰিলে যি ফল লভ্যমান পোৱা হয়, মানে যি পোৱা যায়, তাক আমি ইয়াতে পোৱা যায়। আৰু সেইকাৰণে আমি যি বদৈকাশ্ৰম আশ্ৰম পাতি, ঋষিমুনিসকলৰ আশ্ৰম, আচলতে বদৈকাশ্ৰম নহয়, আশ্ৰম মানে ঋষিমুনিসকলৰ আশ্ৰম। সেই আশ্ৰমৰ পবিত্ৰ আশ্ৰম, য'ত প্ৰভু ভগৱন্তৰ সম্পূৰ্ণ কথাখিনি পৰীক্ষিতে শুনিছিল। আৰু ক'ত গংগা নদীৰ তীৰত, সেই গংগা নদীৰ তীৰ আমি ইয়াতে আমাৰ হৰি মন্দিৰতে আমি আৰ্হিয়া কৰা হয়। আৰু সেই আমি 7 দিন 7 ৰাতি যেতিয়া বৈকুণ্ঠৰৰ হৰিনাম, ভগৱন্তৰ গুণনাম, মানে 4 যুগৰ যি নাম, সেই নামেই যেতিয়া আমাৰ ইয়াত মানে ব্ৰহ্ম শব্দ ব্ৰহ্ম, সেই ব্ৰহ্ম ইতিমধ্যে আমি সেই যি গংগা আমি প্ৰতিষ্ঠা কৰা হয়। সেই গংগাৰ পানী নিলেও আমি মনত যি সংকল্প কৰা হয়, সেইবিলাক কথিত বা দেখিত, এইবিলাক নিলে থলে বা কৰিলে আমাৰ যি এটা মানুহৰ সংকল্প পবিত্ৰতা আমি ঠাইখিনিৰ লগতে মানে যিখিনি আৰু এই যে আমাৰ ইয়াত থকা প্ৰত্যেকটো বস্তু পবিত্ৰ হয়। আৰু ৰাইজে মানে সেইটো কাৰণেই ঘৰলৈ নিয়ে বা ঘৰত ৰাখে। আৰু এইটো আমাৰ যিটো আমাৰ ভাগৱতৰ যি মূল ভেটি, আমি সেই মূল ভেটিটো আমি কেতিয়াবা মৃত্তিকা হিচাপে যিসকল ব্ৰাহ্মণ সম্প্ৰদায় বা প্ৰভু গোসাঁই সম্প্ৰদায় মানুহে যি মৃত্তিকা গ্ৰহণ বা চন্দনৰ ফুট, প্ৰভু ভগৱন্তৰ চন্দনৰ ফুট আমি য'ত আমি প্ৰভু মানে আমি মূল শাস্ত্ৰভাগ য'ত
প্ৰতিষ্ঠা কৰা হ'ল হয়। সেয়াই আমি ভাবি ল'লোঁ চন্দন। তেওঁৰ সেয়া আমাৰ পদপংকজৰ ধূলা, যি উদ্ধৱে গোপী ধূলি বান্ধি লৈ গৈছিল। আমি তাক তেওঁ পুত্ৰ প্ৰকাশ কৰি আমি সেই মাটিৰ পাতি লোৱা। হয়, আমাৰ বৰ্তাই খুব ধুনীয়াকৈ কথাখিনি বুজাই দিলে। ৰাতিলৈ আছে ভাওনা, মই ভাওনাটো অলপমান ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। কথাখিনি জানি মোক খুব ভাল লাগিল। আচলতে মোৰ মনত এইটো ভাৱ আছিলে যে আচলতে ৰাইজে পানী বা মাটি ইয়াৰ পৰা কিয় নিয়ে, সেইটো কথা মই বৰ্তাৰ পৰা খুব সুন্দৰভাৱে জানিব পাৰিলোঁ। ধন্যবাদ জনাইছোঁ। আৰু মই ভাগৱতলৈ মানে গোটেইকেইদিনেই আহিছোঁ, খুব ভাল লাগিল আৰু ধন্যবাদ থাকিল।